গোটৰ মিটিঙত তোমাক কেইটা কিস্তি আছে হা? মোৰ 5টামান আছে। তোমাৰ কেইটা আছে? আমাৰ এই গোটৰ ধাৰবোৰ মাফ কৰিবনে বাৰু জুনুকা বাইদেউ? কৰিম নকৰিম কিনো দুধুমুধুখন কৰি আছে জানো পাই কৰিব হ'বলা। তোমালোকে কি কথাকে পাতি আছে? এই গোটৰ কথাকে পাতি আছে নেকি? বাবু গোটৰ কথাকে পাতি আছো। এইবোৰনো তোমালোকে কিয় ধাৰ ল'ব লাগে হে? উপায় নাইকিয়াহে ল'লো আৰু কি কৰিবনো বৰমা। এইবাৰ পৰা এইবোৰ নল'বা আইজনীহঁত। নলওঁ ববু পৰাপক্ষত নলওঁৱে। আমাৰ ৰহিমৰ বিয়া পাতিবৰ কাৰণেহে লোৱা হ'ল। হয় নেকি মা? তোমালোক মিটিঙলৈ যোৱা, মই নামঘৰলৈ যাওঁ দেই। ঠিক আছে ববু, ঠিক আছে বৰমা। আপোনালোক বহকচোন দেই। বহিছো, মাক মাতি দিয়া। তোমালোকৰ মায়ে ভিতৰত কি কৰি আছেনো? কাম কৰি আছে, মই মাতি দিছো ৰ'ব। আপোনালোক বহকচোন দেই। তোমালোক পালাহি? ইমান গৰম কাম কৰি কৰি অন্তৰে পোৱা নাই ছাৰ অহাই নাই পাই, ইমান গৰম সোনকালে আহিব লাগিছিলে আকৌ। জানে এইবোৰ ৰৈ থাকিবলৈ কিমান দিগদাৰ। মেনু ল'ব ফোন তাকে কৰকচোন ছাৰলৈ। ফোন তাকে কৰো ৰ'বা। সেই আৰু মানুহবোৰ যে বৰ দেৰি কৰি থাকে, গোট খাব লাগে সোনকালে। মাইক্ৰ' ফাইনেন্সৰ ঋণবোৰ মাফ কৰি দিলে বুলি ভাবিছে আকৌ, সেইকাৰণে গোট খোৱা নাই আকৌ। পঢ়াচোন, মই ভিতৰৰ পৰা আহো ৰ'বা দেই। বাহিৰত সেই ববুহঁতক চাহ দি থৈ আগে যা, আৰু হেৰি কৰ মই চাহকণ বাকি দিওঁ, তই এইবোৰ সজাচোন বস্তুবোৰ। চাহ আহিলে আকৌ পাছত দিম, এতিয়া তই ববুহঁতক দি থৈ আগেচোন বাৰু, মই বাকি দিওঁ ৰ। মোৰ একা বাদ দি থৈ আগে, তাৰপৰা ইকাম নিবিহি আহি একেলগতে চব বুনিব নালাগে পৰি মৰিবলৈ। গৰমখনতনো কি চাহ দিব লাগে তুমি পখিলি? ছাৰ পালেহি, আহক বহক ইয়াতে। বহো। তোমালোকৰ কিমান দেৰি হ'ল? মোৰ অলপ দেৰিয়ে হৈ গ'ল। একো নাই ছাৰ, অলপ বহিলো আৰু। ছাৰ পালেহি, বহক। হ'ব দিয়া, বহিম। আপোনালোকৰ বাকী কেইজনীয়ে কিস্তিবোৰ দিয়া নাই যে, আৰু বাকী মহিলাসকল অহা নাই কিয়? নাজানিম নহয় ছাৰ, আমাৰ কিস্তিবোৰ আমি পুৰা কমপ্লিট দিয়ে আছো। মইতো সদায় ছাৰ দিয়ে থাকো। আজি বাইদেউ কেইজনী আহিবনে বাৰু? ছাৰ আমি গম নাপাওঁ নহয়। হেৰি কৰিবা তোমালোকে, সেই বাইদেউ কেইজনীৰ ঘৰকেইটা দেখুৱাই দিবচোন কোনোবা এজনীয়ে। ঠিক আছে ছাৰ, এই আমাৰ ৰহিমলাই দেখুৱাই দিব ঘৰবোৰ। অ'কে দেখুৱাই দিম বাৰু। ছাৰ মাইক্ৰ' ফাইনেন্সৰ যে কথাবোৰ চলি আছে, সেইবাবে বাইদেউহঁতে চাগে দিয়া নাই গোটৰ পইচাবোৰ, গম পাইছেনে? মাফ কৰিলে বুলি ভাবিছে চাগে চৰকাৰে। মোৰ আগত শূন্যহানি চামেলিয়ে কৈছিল বাৰু ঋণবোৰ মাফ হৈ গ'ল বুলি। আপোনালোকৰ পইচাখিনি এতিয়া মোৰ হাতত জমা দিয়ক। ছাৰ মই লৈ আহিছো ৰ'ব পাছবুকবোৰ মোৰ ভাগৰ। ছাৰ সঁচাকে বাৰু এই ঋণবোৰ চৰকাৰে মাফ কৰি দিব নি বাৰু? নাই, তেনেকে হ'লে দেখোন আমাৰ কোম্পানীবোৰ চলিবৰেই সুবিধা নহ'ব। মই গৈ থাকো তেতিয়াহ'লে। ছাৰ বাইদেউ আহক, দেখুৱাই দিব ঘৰকেইটা। মই নাযাওঁগে তেতিয়াহ'লে, মই ভাত পানী বনাবলৈ আছে আমাৰ। যাওক। মই পটককে দেখুৱাম আৰু গুচি আহিম দেই। অ'কে। আজি এপিছডটো চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে বাই।